মৰিগাঁৱৰ পৰা 50 কিলোমিটাৰ আহি এতিয়া জুবিনদাৰ সমাধি স্থল পালেহি। আপোনালোকে চালি দেখা পালে। তো আমি ইয়ালৈ আহিছিলোঁ, বহুত মানে বেয়া লাগিছে হা, বহুত এই অৱস্থাটো ভবা নাছিলোঁ যে জুবিনদাৰ আমি ইমান কম বয়সত সমাধি চাবলগীয়া হ'ব পাৰে। সেই বস্তু আমি ভবা নাছিলোঁ যে আজি এই বস্তুটো আমি ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা নতুন ব্লগত আহিছোঁ। তো আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। তো ভিউ দেখা পাইছে, কেনেকুৱা মজা ভিউ। তো মানে এতিয়া টাইম হৈছে, জানে কিমান হৈছে টাইম এতিয়া? 5:30 আৰু 5:30। তো এতিয়া 5:30 হৈছে। তো এতিয়া আমি যাবলৈ আহিছোঁ মানে সোণাপুৰ, জুবিনদাৰ য'ত সমাধিস্থল আছে জুবিনদাৰ, তো তালৈ যাবলৈ আহিছোঁ। মানে আজি মানে আমাৰ কি বুলি কয়, মানে মনটো ৰখাবলৈ পৰা নাই মানে আজি মানে বহুত বেয়া লাগি আছে। তো এতিয়া গৈ আছোঁ মানে তালৈ। তো তাত মানে আমি এবাৰ আহিলোগৈ, জান্দা মই এবাৰ গৈছিলোঁ ন, জান্দা এবাৰ গ'লোঁ আহিলোঁ, কিন্তু মানে মনটো একেবাৰে ৰখাবলৈ পৰা নাই মানে বহুত বেয়া লাগি আছে। তো এবাৰ তেওঁক য'ত সৎকাৰ কৰিছে তাৰ পৰা এবাৰ আহোগৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মোৰ লগত আছে জান্দা, আমাৰ জান্দা ইয়াতে স্কুটি সমাধিস্থল আকৌ যাব ওলাইছোঁ। তো আমি এতিয়া সমাধিস্থল যাব ওলাইছোঁ। বিশেষকৈ যাবলগীয়া হোৱা মেইন কাৰণটো হ'ল আমি মনটো মানে ৰখাব পৰা নাই, যিহেতুকে জুবিন দা আমাৰ আৱেগ হয় ন, জান্দা। সেইটো কাৰণে আমি তালৈ এতিয়া আকৌ যাওঁ, তাৰ পৰা আহি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তো এয়া জান্দা আৰু মই আছোঁ লগত। এতিয়া আমি স্কুটিতে যাম। তো আমাৰ ঘৰ মৰিগাঁৱৰে হয়, মানে মৰিগাঁৱৰ পৰা বেছি দূৰ নহয়, আধা ঘণ্টামান সময় লাগিব, বেছি টাইম নালাগে। আমি তাত যাওঁ, তালৈ গৈ বাৰু কি হয় তাত কেতিয়া বাৰু কেনেকুৱা পৰিস্থিতি চলি আছে বা কেনেকুৱা টাইপ বস্তুটো হৈ আছে, বস্তুটোবিলাক মানে সেই বস্তুখিনি আপোনালোকক দেখাম। তো আমাৰো চাবলৈ মন গৈ আছিলে ন জান্দা, আমাৰ চাবলৈ মন গৈ আছে, সদায় চাবলৈ মন গৈ থাকিব। আৰু জুবিন দা আমাৰ মাজত সদায় থাকিব ন, সদায় থাকিব, সদায় জীয়াই ৰাখিম আমি জুবিন দাক। তো আহি পাই গ'লোঁ। সেই বহুত সময় অপেক্ষা কৰি মানে বহুত টাইম হ'ল, কমেও 40-50 কিলোমিটাৰ মানে 40-50 কিলোমিটাৰ হয় নেকি ন জান্দা? হা মৰিগাঁৱৰ পৰা তো 50 কিলোমিটাৰ আহি এতিয়া জুবিনদাৰ এই সমাধি স্থল পালেহি চাওক। তো কমেও আমি কিমান নাই 1.5 ঘণ্টামান লাগে আমাৰ তাৰ পৰা আহোঁতে। তো দেখাইছোঁ অলপ। নাছিলে চাগে সেইদিনাখন নামত কোনো ব্যৱস্থা নাছিলে বাৰু, তথাপি মানে আজি তুমি চোৱা, আজি জুবিনৰ সমাধিস্থ হোৱা সেই দিন ধৰি আজি মন যোৱাৰ কাৰণে আমি আকৌ ইয়ালৈ আহি গ'লোঁ। তথাপি মানে ইয়াৰ পৰিৱেশটো চোৱা, এখন যেন এখন পুনৰ তীৰ্থভূমিত পৰিণত হৈছে তেওঁৰ সমাধিস্থল। চাওক গাইজ, আপুনি দেখা পাইছে এইবোৰ। তো আমাৰ জুবিন দাক এই ঠাইতে দেখা পাইছে চাগে। তো এইটো চাওক, ইয়াত নামো গাই থকা হৈছে, নাম প্ৰসংগ চলি আছে ইয়াত। কমেও কেইদিনমান চলিব, এসপ্তাহমান চলিব নেকি? আৰু এইটো তুমি এসপ্তাহমান চলিব বুলি ক'ব নোৱাৰা, নিৰ্দিষ্ট কাললৈ এইটো চলিয়ে থাকিব। মানে এই ঠাইটো যিহেতু মই অলপমান আগতে কৈ গ'ল, এখন পূৰ্ণ তীৰ্থস্থানত পৰিণত হ'ল জুবিনদাৰ সমাধিস্থল, আৰু জুবিনদাৰ সদায় চলি থাকিব। কাৰণ এনেকৈ জুবিনদাৰ হৃদয়ত আমাৰ সকলোৰে হৃদয়ত সদায় আছে। সেই গতিকে এই অনুষ্ঠানসমূহ এই পৃথিৱী থকালৈকে চলিলে মই আনন্দিত হ'ম। মোৰ ফালৰ পৰা এটা মই কথা কৈছোঁ, সেইটোৱে হয়। তো এয়া মোৰ জান্দা এইখিনি কথাই ক'লে, জুবিন দা আমাৰ লগত সদায় থাকিব। আৰু এয়াই প্ৰমাণ যে আজি জুবিন দাৰ প্ৰমাণ এয়াই প্ৰমাণ, এইটোৱে প্ৰমাণ। তো আপোনালোকে চালি দেখা পালে
তো আমি ইয়ালৈ আহিছিলোঁ বহুত মানে বেয়া লাগিছে হা বহুত এই অৱস্থাটো ভবা নাছিলোঁ যে জুবিন দাৰ আমি ইমান কম বয়সত সমাধি চাবলগীয়া হ'ব পাৰে সেই বস্তু আমি ভবা নাছিলোঁ যে আজি এই বস্তুটো আমি দেখিব লগা হৈ গ'ল তো এইটো বহুত বেয়া লাগিছে ফাৰ্ষ্ট কথা আমি এতিয়া এনেকুৱা এটা ধাৰণাত সদায় আহি আছোঁ এতিয়া আজি আকৌ আহিব মন যোৱা কাৰণত আমি জুবিন দাক ইয়াত আহিলে কিবা এটা কাৰণত দেখা পাওঁ নেকি এনেকুৱা এটা মনত মানে ভাৱ এটা হৈ আছে অনুভৱটো তেনেকুৱা ধৰণৰ এটা হৈ আছে সেইকাৰণে আমি বাৰে বাৰে ইয়ালৈ আহি থাকিবলৈ বাধ্য হৈ গৈছোঁ মানে এইটো বস্তুলৈ দিয়ে তো আমি সদায় আহি থাকিম আমাৰ জুবিন দাই আমাৰ মনত মানে কেনেকুৱা এটা স্থান লৈছে তাৰে প্ৰমাণ আমি যে ইয়াত আহিছে পাওঁ আমি বুলি নহয় গোটেই পৃথিৱীবাসী বুলি ক'লোঁ পৃথিৱীবাসী হৃদয়ৰ কোণত জুবিন দাই স্থান ল'লে সেইটো সদায় থাকিব আমাৰ মাজত আমি জীয়াই ৰাখিম তেখেতক সেইটো আমাৰ কৰ্তব্য দায়িত্ব তেখেতক আমি সদায় আমি পৃথিৱীত থকালৈকে আমি তেখেতক জীয়াই থাকিব লাগিব তো এতিয়া আমি এই জানদাই ইমানখিনি কথা ক'লেতো মানে শুনক এতিয়া আমি যাবলৈ লাগিছোঁ মানে এতিয়া আমি ভাবিছোঁ যামগৈ ঘৰলৈ যামগৈ আৰু এতিয়া থকা টাইম হ'ল অকণমান টাইম থাকিলোঁ এতিয়া যামগৈ বলক বেয়া বহুত লাগিছে কথা বহুত ক'বলগীয়া আছে আৰু আপোনালোকক এটা ভিডিঅ' খোৱাই জানদা আৰু মই আমি এটা ভিডিঅ' খোৱাই আপোনালোকক কেনেকুৱা কি কথা আমি ডিছকাছ কৰি গোটেইখিনি আপোনালোকক জনাম তো চাই থাকিব